নমস্কাৰ, মই প্ৰাঞ্জল ফুকনে প্ৰাঞ্জল মটিভেটৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। এই পৃথিৱীৰ প্ৰত্যেকজন মানুহৰে কিবা এটা কমজোৰ থাকিবই আৰু কিবা এটা পাৰ্গত কোনোবা এটা কামত তেওঁ পাৰ্গত হ'বই। তুমি নিজকে কেতিয়াও কমজোৰ বুলি নাভাবিবা। কিবা এটা কাম নোৱাৰিব পাৰা, কিন্তু কিবা এটা কাম তুমি পাৰা। ভাবি চোৱা তুমি কি কাম পাৰা আৰু তোমাক ক'ৰবাত নহয় ক'ৰবাত প্ৰয়োজন আছে। তোমাৰ মনলৈ কেতিয়াবা এনেকুৱা ভাৱ আহে নেকি যে মোৰ আৰু নহ'ব, মই আৰু নোৱাৰিম জীৱনত, মোৰ জীৱনটো আৰু অৰ্থ নাই। সেইবুলি কেতিয়াও নাভাবিবা। কিবা এটা কাম তুমি নোৱাৰিব পাৰা, কিন্তু কিবা এটা কাম তুমি পাৰা। গান গাব নোৱাৰিব পাৰা, পঢ়িব নোৱাৰিব পাৰা, খেলিবতো পাৰা, আৰু সেই কামটোকে কৰা আৰু তুমি জীৱনত সফল হ'বা। আৰু নিজক কেতিয়াও কমজোৰ বুলি কেতিয়াও নাভাবিবা। কিবা এটা কাম তুমি কৰিব পাৰিবা। জীৱনলৈ আহিছে যেতিয়া এটা কাম কৰিব পাৰিবা। ভগৱানে প্ৰত্যেকজন মানুহকে এটা এটা বিশেষ প্ৰতিভা দিছে। নিজক কেতিয়াও কমজোৰ বুলি নাভাবিবা। পঢ়িব নোৱাৰিব পাৰা, বেলেগ কাম কৰিব পাৰা, কৰা আৰু জীৱনত তুমি এদিন সফল হ'বা। কিন্তু নিজক কেতিয়াও কমজোৰ বুলি, মই আৰু মোৰ দ্বাৰা এইবোৰ কাম নহ'ব, মই আৰু নোৱাৰিম, জীৱনটোত সফল হ'ব নোৱাৰিম, এই বুলি কেতিয়াও নাভাবিবা। পাৰিবা, কৰা, জীৱনত সফল হ'বা।